দোস্ত আজি মানে শাওনৰ পথাৰ চাবলৈ বলক। দোস্ত এইবিলাক মানে ৰুইছে আৰু সৌৱা মানে দাদাই হাল বাই আছে বলক তালৈ। হে দোস্ত ইয়াতে মানে দাদাই হাল বাই আছে। হে দোস্ত কপালৰ ঘাম মাটিত পেলাই এনেদৰে খেতি কৰি যেতিয়া ইয়াৰ পৰা ভাল ফল পাব, ধান হৈ উঠিব, তেতিয়া যে কিমান মজা লাগিব। ভৰা শাওনৰে দুপৰীয়া। আমাৰ মানে বাইদেউতে ফুৰিবলৈ গৈছে, এতিয়া মানে আবেলি সময়ত তালৈ গৈ আছো বলক। সৌৱা তাতে ভুই ৰুই আছে। হে দোস্ত এনেদৰে আলি আলি গৈ আছো। ইয়াতে শুই ৰুই আছে। এনেদৰে মানে হাল বাই আছে আৰু বগলীবোৰ ইয়াতে ধুনীয়াকৈ পৰিছে। এনেদৰে চাওঁ বকুল বাগৰিছে বুটলি বিৰাগৈ। হে দোস্ত শাওণ মাহৰ এনেকুৱা এটা দৃশ্য মজাই বেলেগ। আৰু বাৰ কৰ হে দোস্ত বেলি গ'লে এতিয়া মানে ঘৰলৈ যামেই আৰু
যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে এটা লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব তেনেহ'লে আজিলৈ বাই